আজি মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বুঢ়ী আইৰ সাধুৰ আন এটি সাধু ক'বলৈ ওলাইছোঁ। সাধুটিৰ নাম হ'ল কটা যোৱা নাক খাৰণী দি ঢাক। এক ৰজাৰ 7টা কোঁৱৰ আছিল আৰু কোঁৱৰটোৱে প্ৰতি একোজনকৈ কুঁৱৰী আছিল। কুঁৱৰীহঁতে সদায় গধূলি ভাত পানী খোৱাৰ সময়লৈকে একেখন মজিয়াতে বহি সূতা কাটে আৰু তাত ভাৰস্তৰ কথা উজাৰি মনৰ ভাগৰ পলুৱায়। যঁতৰৰ কেৰকেৰনিৰ লগে লগে সিহঁতৰ শাক খোৱা, ভাত খোৱা, মাছ খোৱা সকলো কথাই ওলাই পৰে। চ'ত মাহ পৰিল। আজিৰ বাজে কাইলৈ বহাগ বিহু। বৰ বিহুৰ দিনা গা পা ধুই আহি চোতালত থিয় হোৱা নিজৰ ল'ৰা ছোৱালীক আৰু গিৰিয়েকক অতি কমেও এডোখৰি নিজে বোৱা ন কাপোৰ সিহঁতে নিদিলেই নহয়। মিতিৰ কুটুম লা লগোৱাৰতো কথাই নাই। সেই দেখি কুঁৱৰীহঁতৰ গাত তৰণিয়েই নাই। কেনেকৈনো ফুলাম গামোচা বওঁ, কেনেকৈ এখন মিহি সূতাৰে চুৰিয়া বওঁ, কেনেকৈ এখন চেলেং বওঁ, এইবোৰ ভাবিয়ে সিহঁত অস্থিৰ। সিহঁতে দিনৰ দিনটো তাঁত বৈ ৰাতি এপৰলৈকে পাজি বাটে, সূতা কাটে, মহুৰা ফুৰায়। আজি 7জনী কুঁৱৰীয়ে নিজৰ নিজৰ যঁতৰ আগত লৈ কোনোৱে বা দীঘৰ, কোনোৱে বা বাণীৰ সূতা কাটিছে। বিহু পালেহিয়েই বুলিব লাগে। বৰজনীয়ে মাজুজনীক মাত লগালে, ৰুকুনিৰ মাক, তই এইবাৰ বিহুৰ কেইদিনৰ আগেয়ে মাৰৰ ঘৰলৈ যাবি। মই হ'লে উৰুকাৰ দিনাই যাম। মোৰ বহুতো লেঠা, তাৰ আগে মাৰি অতাব নোৱাৰিম। তাৰ উপৰি ল'ৰা ছোৱালী এমুখালৈ আইৰ ঘৰতনো কিমান দিন থাকিমগৈ, ভাল নালাগেচোন। তহঁত 3-4 দিনৰ আগে যা হওক আইহেৰে, মই আগে ল'ৰা ছোৱালীৰ মাইকী নোহোৱাত 10-12 দিনৰ আগেয়ে গৈছিলোঁ। আৰু আমাৰ সেইদিন নাই, আমাৰ খোলা উঠিল। ৰুকুনিৰ মাকে ক'লে, ৰাবাই, মোৰোচোন একে গতিয়েই, তোমাতকৈ অলপহে কম। তেওঁ মই 2 দিনৰ আগেয়ে যাম। তই কেইদিনৰ আগে যাবি গঙাইৰ মাক? গঙাইৰ মাকে উত্তৰ দিলে, মই 3 দিনমানৰ আগেয়ে যাম আৰু একেবাৰে গা খালি হ'লেহে আহিম। গোসাঁয়ে দোমাহীৰ জোৰাত একো বিঘিনি নঘটালেই ভাল হয়। মোৰ সোণামুৱা থকাহেঁতেন, সি মমায়েকৰ ঘৰত কি ৰঙেৰেই বিহু খাবলৈ গ'লহেঁতেন। কণা গোসাঁইৰ মোতেহে চকু পৰিল। এনেতে ধনঞ্জয়ৰ মাকে মাত লগালে, মই 5 দিনৰ আগেয়ে যাম। সৰু মাজুজনীয়ে তপৰাই মাতিলে, ময়ো 5 দিনৰ আগেয়েহে যাম আৰু মোমায়েকৰ ঘৰতে মোৰ চন্দ্ৰৰ মুখত ভাত দিম। এটাই কেউজনীয়ে এইদৰে কথা পাতিছে, কিন্তু আটাইতকৈ সৰুজনীয়ে একো নামাতি তললৈ মূৰ কৰি সূতা কাটি আছে আৰু মাজে মাজে একোটা হুমুনিয়াহ কাঢ়িছে। ইয়াকে দেখি মাজুজনীয়ে চেনেহৰ মাতেৰে ক'লে, আমাৰ সৰুজাক মোৰ লগতে আইৰ ঘৰলৈ লৈ যাম দিয়া। এই কথা শুনি সৰুজাকে ক'লে, নেলাগে বাই, মই ইয়াতে শাহুৱে যি দিয়ে শাকেৰেই হওক বা শুকুতাৰেই হওক বিহু খাম, কলৈকো নাযাওঁ। এই কথা শুনি বৰজনীয়ে ক'লে, কিয়নো নেযাওঁ আইহেৰে? তোৰ মাৰ নাই, বাপেৰ নাই, ককায়েৰ নাই, ভায়েৰ নাই, নাইতো নাই, কোনোৱে নাই। আমি এটাই কেইজনীয়ে আই বোপাৰ ঘৰলৈ বিহু খাবলৈ যাম। তইনো অকলে ইয়াত থাকিবিনে? গোসাঁয়ে যেতিয়া তোক এনেকুৱা নিথৰুৱা কৰিছে, কি কৰিবি মোৰ আই? বেজাৰ কৰিলে কি হ'ব? তোক ইয়াতে অকলে এৰি যাবলৈ আমাৰ বৰ বেয়া লাগিব। কাইলৈ বহাগৰ বিহু, আজি উৰুকা। বাটে পথে মানুহ হ হ কৰে আহিছে, হ হ কৰে গৈছে, কাৰো গাত তৎভত নাই। গৃহস্থৰ ঘৰৰ বোৱাৰী জীয়াৰী মাকৰ ঘৰলৈ জোৰাই জোৰাই যাব লাগিছে। এনেতে আবেলি এটা লহঙা মানুহে ৰজাৰ হাউলি সোমাই ৰজাৰ ঘৈণীয়েকক মাত লগাই ক'লে, আমৈ, মই আমাৰ আইটিক নিবলৈ আহিছোঁ। ৰাণীয়ে আচৰিত মানি চকু থিয়কৈ সুধিলে, কাক? সি
সি উত্তৰ দিলে, আপোনাৰ সৰুজনী বোৱাৰীয়ে কওক। ৰাণীয়ে ক'লে, তাইতো কোনো নাই, তই আকৌ ক'ৰ পৰা ওলালিহি? সি ক'লে, নহয় আমৈ, মই সৰুতে আই বোপাইৰ লগৰ পৰা গৈ মোমাইৰ ঘৰত আছিলোঁগৈ। পিছে আই বোপাই ঢুকালত মই তাৰ পৰা বস্তু বেহানি সোপাকে লৈ গৈ মোমাইৰ গাঁৱতে নকৈ ঘৰ বাৰী সাজি বিয়া বাৰু কৰাই থিতাপি হৈ আছোঁ। কাইলৈ বিহু, সেই দেখি মই মোৰ ভনীটিক লৈ যাবলৈ আহিলোঁ। ক'তনো আছে? ৰাণীয়ে উত্তৰ দিলে, ভিতৰতে আছে, আহিব এতিয়া। হওঁতে যদি সঁচাহে বৰ ভাল কথা। আন এটাই কেইজনী বোৱাৰী মাকহঁতৰ ঘৰলৈ গ'ল। এইজনী যাবলৈ ঠাই নাই বুলি মই মনতে অসন্তোষহে কৰি আছোঁ। এনেতে ভিতৰৰ পৰা সৰু বোৱাৰীয়েক ওলাই আহিল। শাহুৱেকে বোৱাৰীয়েকক সকলো কথা ক'লত বোৱাৰীয়েক আচৰিত হ'ল। তাই কোনোমতেই তাইৰ ককায়েক এটা আছে বুলি স্বীকাৰ নকৰে আৰু তাৰ লগত যাবলৈ মান্তি নহয়। কিন্তু মানুহটোৱে নানা চলাহী কথাৰে মিঠা মিঠাকৈ মৰম লগাই নানা কথা কোৱাত শাহুৱেকে তাৰ কথা পতিয়াই বোৱাৰীয়েকক যাবলৈ কোৱাত বোৱাৰীয়েক যাওঁ নাযাওঁকৈ অন্তত তাৰ লগত গ'ল। সিহঁত দুয়ো গৈ বহুত পৰৰ পিছত এখন হাবিৰ ভিতৰ সোমাই এটা ঘৰ পালেগৈ। সেই ঘৰটোত সি সৰু কুঁৱৰীক সোমাই ক'লে, এইটো মোৰ ঘৰ, কাইলৈ তোৰ লগত মোৰ বিয়া হ'ব। এতিয়া তই ইয়াতে খাই বৈ থাক। এই বুলি সি বুঢ়ী এজনী মাতি, আই তই এইক চাবি, মই বিয়াৰ বস্তু গোটাবলৈ যাওঁ বুলি গুচি গ'ল। কুঁৱৰীয়ে এতিয়াহে ভালকৈ বুজিব পাৰিলে যে তাইক চোৰে পালে। ভয়ত কুঁৱৰীৰ গা জ্বৰ ঘামে ঘামিবলৈ ধৰিলে, মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে। থিয় হৈ থাকিব নোৱাৰি তাই বহি পৰিল। এনেতে এজনী বুঢ়ীয়ে মাত লগালে, উঠা মোৰাই, ভয় নাখাবা, বেজাৰ নকৰিবা। ৰজাৰ ঘৰতকৈও তুমি মোৰ পুৰ ঘৰত ভালকৈ সুখেৰে খাই মেলি থাকিব পাৰিবা। উঠি দুটামান ভাত খোৱাহি, মই ভাত ৰান্ধি থৈছোঁ। বুঢ়ীৰ কথা শুনি কুঁৱৰীয়ে মনটো অলপ ডাঠ কৰি মাত লগালে, বুঢ়ী আই, তুমি কোন? বুঢ়ীয়ে উত্তৰ দিলে, মই তাৰ মাক হওঁ, সি মোৰ পো। আমি চহকী আৰু ভাল কুলীয়া মানুহ। সি গাঁৱৰ পৰা নগৰৰ পৰা ধন সোণ লুটি পুতি আনি মোৰ ঘৰ ভৰাই থৈছে, কিন্তু আজিলৈকে বিয়া কৰোৱা নাই। সিদিনা সি ৰজাৰ ঘৰত চুৰ কৰিবলৈ গৈছিল। তাতে বেৰৰ জলঙাই দি তাৰ নাকটো সোমাই তোমালোক আটাইকেইজনী কুঁৱৰীৰ কথা বাৰ্তা শুনি আছিল। তাতে তুমি হেনো তোমাৰ কোনো নাই বুলি কৈ কান্দিছিলা। সেই দেখি সি তোমাক বুদ্ধি কৰি আনিছে। সি তোমাক বিয়া কৰাব। আজি সি গাঁৱলৈ গৈছে, তোমাৰ মহা সুখ হ'ব। এই বুলি বুঢ়ীয়ে কুঁৱৰীক বুজাই ভাত খাবলৈ আনি দিলে। কুঁৱৰীয়ে কিন্তু ভাত হাতেৰে নুচুলে। ৰাতিটো কুঁৱৰী বুঢ়ীৰে সৈতে একেলগে থাকিল। কিন্তু ৰাতিপুৱাই আহিলত তেওঁ বুঢ়ীৰ লগৰ পৰা লাহেকৈ উঠি জৰি এডালেৰে বুঢ়ীক শোৱা ছালপীৰাতে কটকটীয়াকৈ বান্ধি থৈ তাৰ ঘোঁৰাশালৰ পৰা ভাল তেজী ঘোঁৰা এটা মেলি লৈ ঘোঁৰাত উঠি ফাইদাং মাৰিলে। কুঁৱৰীয়ে ঘোঁৰাত উঠি ঘোঁৰা চেকুৰাই আহোঁতে বাটৰ এঠাইত দেখিলে যে সেই মানুহটো এজোপা গছৰ তলত বহি আছে। সি দূৰৈৰ পৰা কুঁৱৰীক দেখি ঘোঁৰাত উঠি ৰজাৰ চিপাহী আহিছে ভাবি সাউৎ কৰি উঠি হাবিৰ মাজত সোমালগৈ। কুঁৱৰীয়ে সেই গছৰ তলপাই দেখিলে যে গছৰ গুৰিতে কিছুমান বাঁহৰ পটোৱা সোণৰ অলংকাৰ পৰি আছে। মানুহটোৱে লৰালৰিকৈ উঠি পলাই যোৱা বাবে সেইবোৰ লৈ যাব নোৱাৰিলে। কুঁৱৰীয়ে সেই অলংকাৰবোৰ বুটলি লৈ ঘোঁৰা চেকুৰাই ৰজাৰ হাউলি পালত সকলোৱে দেখি আচৰিত মানিলে। কুঁৱৰীয়ে তেতিয়া সকলোবোৰ কথা আগৰ পৰা গুৰিলৈকে ক'লত সকলো অবাক হ'ল। মানুহটোৱে তাৰ ঘৰলৈ গৈ কুঁৱৰী পলাই যোৱা দেখি মাকৰ বান্ধ মোকোলাই দি তেতিয়াই ৰজাৰ নগৰৰ ফালে আহিল। গধূলি সৰু বোৱাৰীয়েকে শাহুৱেকৰ সৈতে কথা পাতি থাকোঁতে সি আকৌ আগৰ দৰে
বেৰৰ জলঙাই দি নাকটো সোমাই কথা শুনি আছিল। চতুৰ সৰু কুঁৱৰীয়ে তাৰ কথা গম পাই লাহেকৈ উঠি গৈ খুৰ এখন আৰু খাৰণী হটাৰ পৰা খাৰণী এবাতি আনি সাউৎকৰে গৈ খুৰেৰে তাৰ নাকটো কাটি বেৰেৰে সৈতে সমান কৰি দিলে আৰু ততালিকে তাক খাৰণী বাতি ঢালি ফকৰাৰে ক'লে, কটা যোৱা নাক খাৰণী দি ঢাক। চোৰে বোপাই ঐ আই ঐ কৈ চিঞৰিবলৈ ধৰিলত ৰজাৰ পহৰীয়াই লৰি গৈ তাক ধৰি পেলালে। তেতিয়া সেইটো চোৰেই কুঁৱৰীক ফাঁকি দি লৈ গৈছিল বুলি কুঁৱৰীয়ে ক'লত ৰজাই তাক শূলত দিয়ালে।